নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোবোৰ কাম বন কৰি এয়া গা পা ধুই আহি আকৌ চাহ কাপ বোলো বনাই লওঁ খাবলৈ। চাহৰ লগতে এয়া আকৌ ভাতো ৰেডি কৰিব হ'লেই নহয়, ছোৱালীৰ যিহেতু স্কুল আছে সেই হেতুকে লৰালৰিকৈ চাহ কাপ খাই আকৌ এয়া শাকখিনিও ধুনীয়াকৈ বোলো কাটি লওঁ। এইফালে আকৌ আমাৰ ধুনে আৰু মইহে বাকী থাকিলেও চাহ খাবলৈ, সকলোৱে চাহ খালেই বাৰু। আৰু এয়া কোমোৰা আলু এনেকৈ পিঁয়াজ এনেকৈ কাটিবলৈ লৈছোঁ, নিউটেলাও তিয়াই থৈছিলোঁ। আৰু ৰাতিপুৱা সময়খিনিত যে ইমান কাম হয় মাইকী মানুহবিলাকৰ, আজৰিয়ে কৰিব নোৱাৰোঁ সোনকালে। আৰু ল'ৰা স্কুল থাকিলে যে আৰু বেছি দিগদাৰ হৈ যায়। আৰু সোনকালে উঠিলেও কিবা কাম যেন কৰি আজৰি হ'বই নোৱাৰোঁ সোনকালে। এইফালে আকৌ আমাৰ ডাঙৰ ছোৱালী হাঁহি দেখিছেনে বাৰু। আৰু তাই শুই উঠি মুখখন ধুই আকৌ শুইছেহি চাওকচোন বাৰু। ৰাতিপুৱা সময়খিনিত উঠিবই মন নকৰে। এইফালে ডাঙৰ ছোৱালী স্কুললৈ ওলালে আৰু পৰিৱেশটো চাওকচোন বাৰু, ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ, বহুত বেছি ভাল লাগে। এইফালে আমাৰ ছাগলীখিনিও ধুনীয়াকৈ দেউতাই খুলি দিলে আৰু দেউতাই এইবোৰ কিবাকিবি হাবি জংঘল চাফা কৰি আছে। আৰু এইফালে আকৌ বায়েকে ভনীয়েকক ধুনীয়াকৈ স্কুললৈ উলিয়াই দিছে। আৰু মোৰো ভাত ৰেডি হ'লে আৰু তাহাঁতৰ স্কুল যাবলৈ হ'ল যিহেতু। আৰু আজিলৈ ভিডিঅ'টো ইমানে, আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই সকলোকে।